আপোনালোক ভালে থকাৰ আশাৰে আজি এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নেযাব আৰু শ্বেয়াৰো কৰি দিব। আজি মই বনাম সৰিয়হ, নৰসিংহ পাত আৰু ভাতকেৰেলা আলুৰ এখন সহজ চব্জি। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াৰ কাৰণে লৈ ল'ম মই এইখিলা নৰসিংহ। চাওক, যিহেতু আমি গাঁৱত আছোঁ সেইবাবে বাৰীত আহিলে পাইছে নৰসিংহ। আৰু তাৰপিছত ল'ম ইয়াৰ বাবে অলপ মছলা। তাৰপিছত চিঙি লৈ এইখিলা মছন্দৰী পাত। আৰু তাৰ কাৰণে লৈ লৈছোঁ মই অলপমান সৰিয়হ আৰু ইয়াত দি দিম এতিয়া পানী। এইখিনি আধা ঘণ্টা বা 20 মিনিটৰ কাৰণে তিয়াই ৰাখিব লাগিব। তাৰপিছত দেখুৱাই আছোঁ এতিয়া ভাতকেৰেলা আৰু আলুখিনি কাটিলে আপোনালোকক লগ পাইছোঁ। পিঠাৰ কাৰণে ভাতকেৰেলা আৰু আলুখিনি এনেকৈ কাটি ল'লোঁ। তাৰপিছত লৈছোঁ কেইফুটমান নহৰু আৰু আদা সৰুকৈ এপিচ আৰু দুটা জলকীয়া নিজৰ জোখ অনুসাৰে দিব। পিঁয়াজখিনি সৰুকৈ কাটি লৈছোঁ আৰু সৰিয়হ আৰু লৈছোঁ নৰসিংহ পাত আৰু মছন্দৰী। আদাখিনি আৰু সৰিয়হখিনি পেষ্ট বনাই ল'ম। তাৰপিছত আঞ্জাখিনি বনাম। চাই থাকক ভিডিঅ'টো। এতিয়া মই কড়াইখন বহাই দিলোঁ আৰু ইয়াত দি দিছোঁ অলপমান তেল। ইয়াত দি দিম অলপমান পাঁচফোৰণ। পিঁয়াজ জলকীয়া দিলোঁ আৰু ইয়াৰ লগতে মই একেলগে অলপ সময় ৰঙচুৱা হোৱাৰ পিছত ইয়াত দি দিম মই নৰসিংহ, মছন্দৰী আৰু আদা। ভাতকেৰেলা আৰু আলু ঢাকনি মাৰি ভাতকেৰেলা আলুখিনি অলপ সময় ভাজি ল'ম। অলপমান ভাজি হোৱাৰ পিছত ইয়াত দি দিম মই নিমখটো জোখ অনুসাৰে দিব। যিমানখিনি লাগে বা ভাতকেৰেলা যিমানখিনি থাকে এনেকুৱাকৈ দিব। নিমখ দি অলপ সময় ভাতকেৰেলাখিনি লগাই লৈছোঁ। আৰু নিমখ দি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াত দি দিছোঁ অলপমান ৰং গুড়া। যিমান সোনকালে দেখুওৱা গৈছে আচলতে ইমান সোনকালে আঞ্জাখন হোৱা নাই। মোৰ ইমান সময় দেখুৱাই ৰখা নাই। আৰু এইখিনি ভাজিলোঁ যে এতিয়া এইখিনি কালাৰটো ৰঙচুৱা হ'ল আৰু মানে এইখিনি ভালকৈ ভাজা হৈ গ'ল। তাৰপিছত ইয়াত এড কৰিম সৰিয়হখিনি। আঞ্জাখনে উতলি আছে আৰু আঞ্জাখন উতলাই পানীখিনি গোটেই কম হৈ যাব লাগিব আৰু এনেকৈ ঢাকন মাৰি উতলাই থাকিব। আঞ্জাখন উতলাৰ মাজতে দিছোঁ মই অলপ জিৰা গুড়ি। আঞ্জাখন উতলি আছে আৰু মই ইয়াত দি দিম অলপমান গৰম মছলা। গৰম মছলাখিনি অলপমান লৰাই লৈছোঁ। তাৰপিছত ইয়াতে পানী মাৰি দিম। পানী অলপ বেছিকৈ দিছোঁ যিহেতু ভাতকেৰেলাখিনি সিজিব লাগিব। অলপ ডাঙৰ হৈছে তেতিয়াহ'লে পানী দি কিনে ঢাকনি মাৰি দিম। তাৰপিছত পানী উলিয়াইছে জল আৰু সৰিয়হ, ভাতকেৰেলা, নৰসিংহ পাত, মছন্দৰী এই আঞ্জাখন মোৰ ৰেডি হৈ গ'ল আৰু পৰিৱেশন কৰি দেখুৱাই আছোঁ ৰ'ব। পানীখিনি শুকাই যাব লাগিব। এতিয়া চব্জি টাইপ হয়, তেতিয়া খাই বেছি ভাল লাগে। কেৰেলা, আলু, সৰিয়হ, নৰসিংহ পাত আৰু মছন্দৰী দিয়া এই চব্জিখন ৰেডি হৈ গ'ল। আপোনালোকে ভাতৰ লগত নহ'লে ৰুটিৰ লগতে পৰিৱেশন কৰিব পাৰে। যদি এনেকৈ বনাই খাই পোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাব, নিশ্চয় ভাল পাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। কাইলৈ এটা নতুন ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে মোৰ চেনেলটো চাই কিনে ছাবস্ক্ৰাইব নাই কৰা বা চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। যদি লাইক কৰা নাই লাইক কৰিব। আৰু যদি এনেকুৱা আঞ্জা বনাই খাইছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। কাইলৈ আৰু আপোনালোক ভালে থকাৰ আশাৰে কাইলৈ নতুন ভিডিঅ' এটাৰ এতিয়া লগ পাম। বাই বাই।